Kedam tang phai kuni ni phai inkoira ke thomarni United Students Union of Karbi Anglong atumahin pen kelang charida mahut ke thekpon long ateng pen langhin town committee pen PMAYU ahem so kikim ponamu ke wangwe hektik la pen aron re hektik langhin town committee atum tangka ke chong tip dunji aphan PMAYU ahem so kikim ta contractor aphan CP8 hem kikim ji aphan bank kalong tangka ke endam ta contractor atuma me thangsi ke endam dam hem beneficiaries atuma phan ke withdrawal form along signature mate ridak papidun lo la anwet lo pusi USUKA phulonia ro atum ke humrida mahut rong asor PMAYU hem ke longwe atum chethan pon la pena hem kikim tangte ningkani si bagdolo sitame pini arni anta ke patangji aphan saideng ponwangwe puta chethan pon USUKA phulonia ro atum ke humrida mahut USUKA Tiripia Songjapo Jintu Hazorika Lapen Kaningje Ponke Assam Chief Minister Dr. Himanta Biswa Sharma ke Japona Sarkar ke Chopangli Matuma Phan Dimaklong Pekpe ke Chopangli Matuma Phan Siding Jipu Alam ke Ladakh Karbi Anglong along le Kapreka Mohor Ladakh KACCM Dr. Tuliram Ronghang a Sarkar ke Chopanglim Kicho kang huwa tuma phan ke sideng pon pe der ason si thek pon long lasi langhin town committee atum pen PMAYU ahem ki kim aron re apu thak CBI ke tarli pon pado ponang ji pusi ke hang taram pon pusi birta long pon staff report Lotikimi News Karbi Anglong Itra, ইয়াত লাংহিনত ৱাৰ্ড নম্বৰ 4 হয় এইটো গাঁওখনৰ নাম চিলাবতৰণ গাঁও আপুনি এই ঘৰটো আপুনি টাউন কলিৰ পৰা এটা ঘৰ পাইছে ন হয় হয় এই কিমান দিন হ'ল ঘৰটো পোৱা এইটো 1 বছৰ পাৰ হ'ল 1 বছৰ পাৰ হ'ল এতিয়ালৈকে ঘৰটো কমপ্লিট হোৱা নাই নাই হোৱা এইটো আপুনি বনাইছে না কোনে বনাইছে এইটো হেৰি কি ৱাৰ্ড নম্বৰ টাউনৰ কমিটিৰ পৰা বনাইছিলে এইটো তাৰপিছত মানুহ পঠাই তাৰপিছতে ইয়াতে ঘৰটো যেটা হেক কৰিম বুলি কৈছিলে মাজতে তাৰ পাছত এতে আহিছিলে হ'ব আমি হেক কৰি দিম মই কন্ট্ৰাক্টৰ কোনে নাজানো আমি নাজানো লোকক শুনিছিলোঁ তো বেনিফিচিয়াৰী পইচা পায় এই মানে বনাব লাগে এনে কৈ আৰু কিন্তু আমাক এনেকুৱা কৰা নাই লাংহিন টাউনে আমি এতিয়া হেৰি ব্লেংক মানে ভিতৰ ফৰ্ম আনি চুহি মাৰি লৈ যায় এইটো কি আপোনালোকৰ নিজে বনোৱা নাই ঘৰটো নাই নিজে বনোৱা নাই এইটো কোনে বনাই দিছে এইটো আমাক হেৰি মই নাজানো ঘৰটো অফিচৰ পৰা পঠাইছে নেকি অফিচৰ পৰা বনাইছে ন এইটো আজি কিমান দিন হ'ল ঘৰটো এতিয়ালৈকে কমপ্লিট হোৱা নাই যে এইটো ক'বলৈ গ'লে 1 বছৰ নিচিনা হৈ গ'ল ন আৰু আপুনি কি পইচাটো আপুনি ওলাই দিয়ে না কি নাই মই ওলা নাই কোনে ওলাই পইচাটো এইটো টাউন কমিটিৰ মানে তাৰ অফিচৰ পৰা মানুহে ওলায় কেনেকৈ কি আপুনি উইড্ৰ ফৰ্মত চহী মাৰি দিয়ে উইড্ৰ ফৰ্মত চহী মাৰে তো পইচাটো তেওঁলোকে উইড্ৰ কৰে ন হয় কেইবাৰ মাৰিলে এতিয়ালৈকে দুবাৰ হ'ল 2বাৰ চহী মাৰিলে ন উইড্ৰ ফৰ্মত হয় এইটো লাংহিং কেই নম্বৰ ৱাৰ্ড নম্বৰ 4 হয় তাতে আপোনাৰ ঘৰটো কিমান দিন হ'ল টাউন কমিটিৰ পৰা পোৱা 1 বছৰ বেছি হৈ গ'ল এতিয়ালৈকে হোৱা নাই কি এটা কমপ্লিট হোৱা নাই ন তাৰমানে ভিতৰৰ প্লাষ্টাৰ হোৱা নাই তাৰপিছত খিৰিকী লগা নাই তাৰপিছত দৰ্জাখন লগা নাই আৰু এইটো কি নিজে বনাই আছে নিজে নহয় কিন্তু সেই কিবা সেই মিস্ত্ৰীখন আহি পঠাই দিয়ে সিহঁতক কোনে পঠায় এইটো হ'ল ঠিকাদাৰ মানে কোন ঠিকাদাৰ এইবিলাক এইটো ঠিকাদাৰ নামটো কিবা আছিলে সেইটো মই নাজানো এইটো টাউন কমিটিৰ পৰা আহে কিন্তু টাউন কমিটিৰ পৰা আহে ন এইটো বনাই দিছে বনাই দিছে এতিয়ালৈকে মানে কমপ্লিট হোৱা নাই ঘৰখন
কিবা জনাইছে নেকি এতিয়ালৈকে কিয় হোৱা নাই? আমি তাত আমি গৈছিলোঁ, তাৰপিছত সিহঁতেও কৈছে যে বনাই দিম বুলি কৈ, কিন্তু এতিয়ালৈকে বনাই দিয়া নাই ঘৰখন। এইটো 4 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ কোন হয়? এইটো হয় দেৱেশ্বৰ নে কিবা আছিলে, ইয়াৰ ফুলনি গাঁও। আৰু এতিয়ালৈকে বনাই দিয়া নাই ন? বনাই দিয়া নাই। আৰু এই আপোনালোকে ঘৰবিলাক পইচাবিলাক যে আপোনালোকৰ সোমাই, আপোনালোকে পইচাবিলাক কি কৰিছিলে? তাৰমানে সেইটো আমি গম নাপাওঁ, সেইটো হয় ভিডিঅ' ফৰ্ম কিবা আনি পেলাই আমাক চিগনেচাৰ মাৰিব দিয়ে, তাৰপিছত সিহঁতৰ টকাখন ওলাই দিয়ে। সিহঁতে নিজে ওলায়? কিমান ওলাই গম পাই জানো? সেইটো গম নাপাওঁ আমি। গম নাপায় ন? কেইবাৰ ওলালে এতিয়ালৈকে? 2বাৰমান ওলালে চাগে সিহঁতৰ। 2বাৰমান। কেইবাৰ চহী মাৰিছে এতিয়ালৈকে? আমি প্ৰথমবাৰ মাৰিছে, তাৰপিছত ছেকেণ্ড বাৰো আহিছে সিহঁতৰ। 2বাৰমান ওলালে ওলাটো। এতিয়ালৈকে ঘৰটো বনাই দিয়া নাই ন? ঘৰখন এতিয়ালৈকে কমপ্লিট হোৱা নাই। লাংহিং টাউন কমিটিৰ আণ্ডাৰত আজি আমি আহি এই অঞ্চলবিলাকত আমি আজি যোনবিলাক প্ৰধানমন্ত্ৰী আৰবান যোনটো যোজনা যোনটো ঘৰ এলটমেণ্ট হৈছিলে, বিভিন্ন ধৰণত অভিযোগ উত্থাপন হৈ থকাৰ পিছত আজি আমি লাংহিং এটা সজাগী দলে আজি লাংহিং বিভিন্ন ক্ষেত্ৰত আমি বেনিফিচিয়াৰীসকলক মত বিনিময় কৰি আমি গম পালোঁ যোনবিলাক ঘৰ এলটমেণ্ট কৰিছে সেই ঘৰবিলাক এতিয়ালৈকে বছৰ ধৰি হৈ গ'ল, এতিয়ালৈকে কোনো কমপ্লিটেড হোৱা নাই। কিন্তু তেওঁলোকে কমপ্লিটেড এতিয়ালৈকে কিয় কৰিব পাৰে? আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা, তেওঁলোকে ইয়াত কণ্ট্ৰেক্টাৰ বেচিছ কৰিছে, কিন্তু এইটো নোৱাৰে, গাইডলাইনত নাই। তেওঁলোকে বেনিফিচিয়াৰীয়ে নিজে এই ঘৰটো তেওঁলোকৰ একাউণ্টত পইচা সোমাই তেওঁলোকে নিজে এই ঘৰটো বনাব লাগে, কিন্তু ইয়াত বেনিফিচিয়াৰী নিজে নবনাই কণ্ট্ৰেক্টাৰ এলটমেণ্ট কৰিছে। কিছুমান ঘৰ ভাঙি গৈছে, একদম ল' মেটেৰিয়েলি তেওঁলোকে ইউজ কৰিছে, আমি দেখিব পাইছোঁ সামগ্ৰীবিলাক। কিছুমান ঘৰ ফাক মেলি গৈছে, তেওঁলোকে কোনো ইয়াত যেনেকুৱা ধৰণত বনাব লাগে তেনেকুৱা ধৰণত আমি লক্ষ্য কৰিব পাৰে। আৰু তেওঁলোকৰ পৰা বেনিফিচিয়াৰীৰ পৰা তেওঁলোকৰ পৰা উইথড্ৰ ফৰ্মত চহী লৈ তেওঁলোকে নিজে পইচাবিলাক বেংকৰ পৰা উইথড্ৰ কৰে। সেইটো এটা তদন্ত এটা হ'ব লাগে। আমি এই শাসকীয় বিজেপি চৰকাৰক, আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনক আমি এটাই ক'ব বিচাৰোঁ, তেওঁলোকে যোনবিলাক দুৰ্নীতি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ যে তেওঁলোকে কোনো দুৰ্নীতি কোনো ৰক্ষণাবেক্ষণ নিদিয়ে, কিন্তু কাৰ্বি আংলঙত অন্যতম এটা ছবি বিভিন্ন ক্ষেত্ৰত আমি উত্থাপন কৰি অহাৰ পিছতো কিন্তু গোত্ৰ সহকাৰে অট'নমাছ কাউন্সিলে বিভাগীয় CM অট'নমাছ কাউন্সিলৰ CM তুলিৰাম গোহাঁই এতিয়ালৈকে কোনো ইয়াৰ ওপৰত গৃহীত ব্যৱস্থা নলয়। ইয়াত কি বুজায়? তেওঁলোকে যোনবিলাক প্ৰতিশ্ৰুতি দি থাকে সেই প্ৰতিশ্ৰুতিবিলাক ধোঁৱা প্ৰতিশ্ৰুতি নেকি? সেইকাৰণে আমি এই সংবাদ মাধ্যমৰ থ্ৰুদি জনাব বিচাৰোঁ, ইমিডিয়েটলি লাংহিং টাউন কমিটিৰ আণ্ডাৰত যোনবিলাক ঘৰ এলটমেণ্ট হৈছে ইমিডিয়েটলি CBI তদন্ত হ'ব লাগে বুলি এই সংবাদ মাধ্যমত জনাব বিচাৰোঁ। যদি নকৰে তেতিয়াহ'লে অনথা আমি জংগী আন্দোলন গঢ়ি তুলিম। আৰু সেইকাৰণে আমি ক'ব বিচাৰোঁ যোনবিলাক ঘৰ এতিয়ালৈকে কমপ্লিটেড হোৱা নাই ইমিডিয়েটলি কমপ্লিটেড কৰিব লাগে। আৰু কোনটো গাইডলাইনত তেওঁলোকে কণ্ট্ৰেক্টাৰ বেচিছ দিলে, কোনটো গাইডলাইনৰ মতে তেওঁলোকে উইথড্ৰ ফৰ্মত পৰা পইচা লৈ তেওঁলোকে উইথড্ৰ কৰিবলৈ সাহস কৰিলে, সেইটোৰ ওপৰত ইমিডিয়েটলি লাংহিং টাউন কমিটিৰ বৰ্ডে ইমিডিয়েটলি এইটোৰ ওপৰত স্পষ্টীকৰণ দিব লাগে বুলি আমি এই সংবাদ মাধ্যমত তেওঁলোকক সুকীয়াই দিব বিচাৰিছোঁ।